যাই আছোঁ আমি আৰু বঙাইগাঁৱত থকা আমাৰ ৰয়েল এনফিল্ডৰ শ্ব'ৰুমত আৰু সেই শ্ব'ৰুমত যাই আছোঁ আৰু বেলেগ কিচমকা এটা ভিডিঅ' হ'ব তো চাই থাকক আপোনালোকে আৰু তো মানে আৰু বঙাইগাঁৱত যোৱা আমাৰ কাৰণটো হৈছে মানে এই ৰয়েল এনফিল্ডখন যি দেখিছে আমি এই ৰয়েল এনফিল্ডখনত উঠিয়ে মানে আৰু এই গাড়ীখনক আমি ছাৰ্ভিচিং কৰিবলৈ যাম সেইকাৰণে ভাবিলোঁ মানে এটা ভিডিঅ' বনাই দিওঁ নেকি সৰু সুৰা তো বনাই দিলোঁ আৰু যাই আছোঁ আমি ডাইৰেক্টলি ইফালে দিয়া এই চাপৰাকাটা এইটো চাইডে দি আমি বঙাইগাঁৱত যাই আছোঁ তো আৰু মই চচমা একো লৈ অহা নাই প্ৰায় মানে মোৰ ধূলাগিটি মানে মোৰ চকুতে সোমায় মানে কি কবি আৰু বিৰাট চকুতে সোমায় ধূলাগিটি বিৰাট সোমায় তো আৰু এতিয়া আহিতে আমি 4 লেন পালোঁ আৰু এই 4 লেন আৰু বেছি দূৰ নাই আৰু 200 মিটাৰমান হ'ব এইখিনি 200 মিটাৰে হ'ব 4 লেনৰ মানে আমি এইফালে যাম বাওঁ চাইডে তো বাওঁ চাইডে যে মানে ডাইৰেক্ট ইফালে বঙাইগাঁও এইটো চাইডে যাম তো যাই থাকোঁ ব্লগ আমি এটা চিৰাই লওঁ চাপৰাকাটাত এয়া চাওক চাপৰাকাটা আৰু এইফালেৰে যাম আমি ছাৰ্ভিচিং কৰিবলৈ যাম আমি চাপৰাকাটা এইখন ৰয়েল এনফিল্ড তো আৰু আহি পালোঁ বঙাইগাঁও অভাৰব্ৰিজখন চাওক আৰু অভাৰব্ৰিজখনে আমি তলেদি যাই আছোঁ আৰু তলেদি যে মানে এইফালে চাইডে লছ চাই থাকক এইফালে চাওক পাহাৰ কি ধুনীয়া পাহাৰ আছে এইফালে আমি সোমাই আহিলোঁ ৰাস্তা দিয়া চাই আছোঁ আগত মানে এখন বিৰাট ডাঙৰ চাহ বাগিচা আছে চাহ বাগিচা এইফালে দিয়া দেখাই যাম আৰু ভিতৰৰ ৰাস্তা দি আহি কেনে আৰু এটা ডাঙৰ মানে চাহ বাগিচা এখন দেখা পালোঁ ইয়াৰ পৰা ষ্টাৰ্ট নেকি এইটো ৰাস্তা দি তো বহুত ডাঙৰ হয় চাহ বাগিচাখন আৰু মানে আমাৰ বঙাইগাঁৱত থকা ডাঙৰ চাহ বাগিচা এইখনেই হ'ল বহুত ডাঙৰ ইয়াৰ দৰে চাহ বাগিচা নাই আৰু চাওক আৰু ইফালে আৰু আহাতে মই দেখাই যাম যাওঁতে দেখাই যাম চাই থাকিব আপোনালোকে আৰু বহুত ডাঙৰ বহুত ভাল লাগে আৰু আহিবলৈ তো আৰু এতিয়া আমি পালোঁ বঙাইগাঁও আৰু এই চাওক এইখনেই হ'ল বঙাইগাঁৱৰ মেইন চিটি বুলি কোৱা যায় চিটি আৰু বঙাইগাঁও মায়াপুৰী পালোঁ আমি আৰু ইফালে লেফ্ট চাইডে ঘূৰিব লাগিব আমি যাব লাগিব অল্প আগত এনফিল্ডৰ শ্ব'ৰুমটো আছে আগত তো যাই থাকিম দেখাম আপোনালোকক আৰু অভাৰব্ৰিজৰ ওপৰেদি যাম বঙাইগাঁৱত থকা Yeah, everybody knows that I'm breaking down. Everybody knows I ain't faking now. Everybody knows my heart's vacant now. Yeah, she hates me now, I made mistakes but now I don't ever wanna be alone. I don't really ever feel at home. On my own, in the zone, that's the only way I know. Feeling low, about to blow back up. Here I won't ever let the doubt creep in. Gotta pop a couple more aspirin. I don't think I'll ever let you in. Easier to break it off best friends. I don't really তো ফাইনালি আহি গ'লোঁ আমি শ্ব'ৰুমত আৰু চাওক এই শ্ব'ৰুম এইখনেই হ'ল চাওক আহি গ'লোঁ আৰু ভিতৰৰ সময় তো আৰু চলি আছে বৰ্তমান গাড়ীখনৰ ছাৰ্ভিচিং আৰু আমি বৰ্তমান বহি আছোঁ ইয়াতে আৰু এতিয়া আমি ভিতৰত সোমাই আহিলোঁ শ্ব'ৰুমখনৰ এয়া চাওক গাড়ী তো আপোনালোকক ধুনীয়া এনফিল্ড দেখাই দিম
এনেকুৱা চাওক এনেকুৱা এমফিল এখন ল'ব পাৰিলে মজা হ'ল এনেকৈ না ভিডিঅ' চিডিঅ' বনাবা বঢ়িয়া লাগিল এনেকৈ চাওক এইখন এখন এমফিল আছে এইখনেই বহুত নতুন নতুন ব্লেক কালাৰৰ আছে আৰু যিকোনো মানে বস্তু পোৱা যায় আৰু ৰাজ্যত চলা সেনেকুৱা পোৱা যায় আৰু এইফালে এখন এমফিল এইখনে ভাল লাগছে চাৰ্ভিচিং চলি আছে আৰু আমি বৰ্তমান বহি আছোঁ ইয়াতে টিভি চাইছোঁ যাব লাগে আমি তো আৰু আমি বঙাইগাঁৱৰ পৰা আহি আৰু সোমালোঁ চাহ বাগানত চাওক এইমাখান চাহ বাগান কি ধুনীয়া এয়া আমাৰ অসম কি সুন্দৰকৈ পৰিৱেশ চাওক না চাহপাত বাগান ইমান এটি আছে মানে এতে বহুত চাহপাত বাগান মানে শেষ কৰিব নাপাৰবি এদিনত বেৰাই তো এইখনকে গৈছিলোঁ ভাল কৰিব তো আৰু চাওক এইফালে বাগানৰ মাজত সোমাইছোঁ চাওক এইবিলাক চাহপাত বাগান চাওক মানে চিঙাবা লগা হৈছে আৰু এইবিলাক দুখন মানুহে চিঙি লৈ যাব ভাল এইবাৰ চাওক কিমান ধেৰ চাহপাত বাগান আছে এইবিলাক তো আছে চাপৰা কাটাত তো এতিয়া আমি ঘৰত যাওঁ তো যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব প্লিজ